নমস্কাৰ বন্ধুসকল, লুজ অফ লাইফৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, কিছু সময় মোবাইলটো অফ কৰি থ'ব। ৰ'ব এতিয়া নহয়, ভিডিঅ'টি চাই শেষ হ'লে 1 ঘণ্টামানৰ কাৰণে আপোনালোকে মোবাইলটো অফ কৰি থ'ব। বন্ধুসকল, মোবাইল এতিয়া আমাৰ জীৱনৰ কাৰণে এটি অবিচ্ছেদ্য অংগ হৈ পৰিছে। মোবাইলটো হাতত নাথাকিলে কিবা আচহুৱা যেন লাগে, নহয়নে? বন্ধুসকল, মোবাইলে আজি পৃথিৱীখন সৰু কৰি পেলাই দিলে। আগতে একোটা খবৰ ল'বলৈ প্ৰায় 7-8 দিন সময় লাগিছিল, কিন্তু আজি 1 মিনিট বা 2 মিনিটতে একোটা খবৰ ল'ব পৰা যায়। মোবাইলৰ দ্বাৰা ঘৰত বহি বহিয়েই বজাৰ কৰিব পাৰি। কোনো বিষয়ত আমি যদি তথ্য বিচাৰোঁ, তেতিয়াহ'লে মোবাইলত অতি তৎকালীনভাৱে সেই তথ্য সংগ্ৰহ কৰিব পাৰোঁ। যি কি নহওক, মোবাইলত যে কি কৰিব নোৱাৰি আপোনালোকে জানেই। সকলো পাৰি, একো নোৱাৰা কাম নাই। কিন্তু বন্ধুসকল, সকলো বস্তুৰে ব্যৱহাৰ কৰা এটা সীমা থাকে। কোনোৱে গোটেই দিনটো মোবাইলটোত কথাই পাতি থাকে, আকৌ কোনোৱে গোটেই দিনটো মোবাইলটোত গেমেই খেলি থাকে, আকৌ কোনোৱে ক'ব খোজে তেওঁৰ মোবাইলটো বোলে তেওঁৰ নিসংগতাৰ সংগী। এবাৰ ভাবি চাবচোন, আপুনি যে নিসংগতা হৈছে তাৰ কাৰণ জানো আপোনাৰ মোবাইলটো নহয়? আপুনি ফিল্ডলৈ খেলিবলৈ নগৈ আপুনি মোবাইলত গেম খেলিছে, আপুনি বন্ধুসকলৰ লগত মুখামুখি হৈ কথা নাপাতি কেৱল মোবাইলত কথা পাতিছে। তেতিয়াহ'লে কি হৈছে, আপোনাৰ বন্ধুৰ যিখন তালিকা, সেই তালিকাখন সংকুচিত হৈ আহিছে দিনক দিনে। লগতে বন্ধুৰ লগত যিটো আন্তৰিকতা থাকিব লাগে, সেই আন্তৰিকতাও আপোনাৰ সংকুচিত হৈ আহিছে। সেইকাৰণে মই ক'ব খোজোঁ যে আপোনাৰ নিসংগতাৰ কাৰণ কেতিয়াবা মোবাইলটো হ'ব পাৰে। সেইকাৰণে কিছু সময় আপুনি মোবাইলটো এৰি থাকিবলৈ চেষ্টা কৰিব লাগে। মই সেইদিনা ওচৰৰ গাঁৱৰ মানুহ এঘৰলৈ ফুৰিবলৈ গৈছিলোঁ। মানুহজনে তেওঁৰ সন্তানৰ সৈতে মোক চিনাকি কৰাই দিছিল, আৰু মই সেই তেওঁৰ সন্তানৰ নাম সুধিছিলোঁ আৰু খা খবৰ লৈছিলোঁ ভাল নে বেয়া। তেতিয়া ল'ৰাজনে মোক ভালকৈ কথাবিলাক কোৱা নাছিল, আৰু তেতিয়া মাকে কৈছিল মোৰ ল'ৰাজনে ভালকৈ কথা পাতিব নাজানে, কিন্তু গোটেই দিনটো ধৰি আকৌ মোবাইলত গেম খেলি থাকিব জানে। এতিয়া আপোনালোকে ভাবি চাব, তেওঁ সেই গোটেই দিনটো মোবাইলত গেম খেলি থকাৰ পিছত কি হৈছে? তেওঁ মানুহৰ লগত কথা পতাৰ সৌজন্যতা কোনো নাইকিয়া হৈছে। তেওঁ মানুহৰ লগত কথা পাতিবলৈও নজনা হৈছে। ডাঙৰক কেনেকৈ কথা ক'ব লাগে বা সৰুৰ লগত কেনেকৈ মৰম কৰিব লাগে, এইখিনিও যে তেওঁৰ পৰা মোবাইলটোৱে কাঢ়ি লৈ গৈছে। যিহেতু আজিকালি সকলো তথ্য পাতি মোবাইলত সহজতে উপলব্ধ হয়, সেইকাৰণে মানুহবিলাকে মোবাইলত সকলো তথ্য পাতি বিচাৰি লয়। ফলত কি হৈছে, মানুহবিলাকে কিতাপ পঢ়িবলৈ এৰিছে আৰু কিতাপৰ বিক্ৰী দিনক দিনে কমি আহিবলৈ ধৰিছে। আমি যে চিঞৰি থাকোঁ আমাৰ মাতৃভাষা জীয়াই ৰাখিব লাগে, আমাৰ ইংৰাজী মাধ্যম বন্ধ কৰিব লাগে। যদিহে আমি নিজেই বুজি নাপাওঁ বা আমি যদিহে কিতাপ নপঢ়োঁ, তেতিয়াহ'লে আমাৰ ভাষা সংস্কৃতি ক'ত জীয়াই থাকিব? আমাৰ ভাষা সংস্কৃতি ক'ত জীয়াই থাকে? সাহিত্য আৰু সংস্কৃতিত। আমি যদি কিতাপ বা আলোচনী আদি নপঢ়োঁ, তেতিয়াহ'লে আমাৰ জানো ভাষা সংস্কৃতি জীয়াই থাকিব? সকলো তথ্য পাতি মোবাইলতে পাই বুলি যদি আমি কিতাপ বা আলোচনী নিকিনো বা নপঢ়োঁ, তেতিয়া জানো আমাৰ ভাষাই প্ৰসাৰতা লাভ কৰিব বা আমাৰ ভৱিষ্যত প্ৰজন্মলৈ জানো ভাষাটো জীয়াই থাকিব? বন্ধুসকল, মই সেইকাৰণে কৈছোঁ, দিনটোত অন্ততঃ 1 ঘণ্টা সময় আপোনাৰ মোবাইলটো অফ কৰি থ'ব। তাৰপিছত কি কৰিব? আপুনি নিজৰ জীৱনক লৈ বিভিন্ন ধৰণৰ কল্পনা কৰিব, ডাঙৰৰ লগত কথা পাতিব, সমনীয়াৰ লগত কথা পাতিব বা সৰু ভাইটি ভণ্টিহঁতক মৰম কৰাৰ লগতে আমাৰ নিজৰ মাতৃভাষাৰ বিভিন্ন ধৰণৰ কিতাপ বা আলোচনী আদি পঢ়িব। আমি এই ক্ষেত্ৰত অভিভাৱকসকলেও যথেষ্ট সতৰ্ক হ'ব লাগিব। ল'ৰা ছোৱালীবিলাকক অকল মোবাইলতে ব্যস্ত হৈ নাথাকি বা অকল কম্পিউটাৰতে ব্যস্ত হৈ নাথাকি আমি অকণমান সময় কিতাপৰ লগতো ব্যস্ত কৰি তুলিব লাগিব। বন্ধুসকল, ভিডিঅ'টি কেনে পালে লাইক কমেণ্টৰ দ্বাৰা জনাব। যদিহে ভাল পালে তেনেহ'লে এই ভিডিঅ'টি আপোনালোকৰ বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰি দিব, আৰু যিসকলে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেখেতসকলে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটি বজাই দিব। তেনেহ'লে আজিলৈ আহোঁ, আপুনিও পঢ়ক, ময়ো পঢ়োঁ। ধন্যবাদ। জয় আই অসম।